এভৰিৱান স্বাগতম জনাইছোঁ মোৰ এনে নতুন ভিডিঅ'লৈ আশা কৰোঁ চাই ভাল পাব আৰু এতিয়া মই যাবলৈ ওলাইছোঁ সেকেন্ড ড'জ ভেকচিন ল'বলৈ নলওঁ বুলি আছিলোঁ তাৰিখটো 14 তাৰিখে পাৰ হৈ গ'ল আৰু কেতিয়াবা ল'বলগীয়া এতিয়ালৈকে লোৱা হোৱাই নাই নলৈ কিনি পস্তাইছোঁ কাৰণ কি কণ্ট্ৰল দোকানৰ চাউল আনিবলৈ কৈছিলোঁ চাউল নিদিয়ে সেকেন্ড ড'জ বেজি নামাৰিলে চাউল নিদিয়ে সেইকাৰণে বাধ্যতা হ'লোঁ আৰু বেজিটো ল'বলৈ সেইকাৰণে এতিয়া তৎক্ষণাতে যাবলৈ ওলালোঁ ক্লাব ঘৰত জুনাই টাউন ক্লাব ঘৰত দি আছে বুলি গম পাইছোঁ সেইকাৰণে যাবলৈ ওলাইছোঁ তুমিও চাবা ৰ'বা তাকে গৈ লওঁ বেজিটো লৈ লওঁগে তাৰপিছতে লগ পাই আছোঁ চাব ভিডিঅ'টো শেষলৈকে আৰু আমাৰ পাহিয়ে খং উঠিছে মই অথনিয়ে তাইক উলিয়াই দিবলৈ কৈ আছিলে মই তাইক চুৱাই দিয়া নাই মোক চুৱাই নিদিলি কৈ আছে সেইকাৰণে ভাবিলোঁ তাইক অকণমান দেখাই দিওঁ আপোনালোকক এইজনী খাই গৈ দিয়া তাইক মাৰ লগত থৈ যাম মা আৰু তাই থাকিব মই পটকে তেনেহ'লে বেজিটো লৈ আহোঁগৈ কাপোৰ কানি ধুই কৰি গৈছোঁ আৰু এই ওচৰৰ মামো যাব বেজি মাৰিবলৈ কুচিং তেনেহ'লে আমি গৈ লওঁ আমি ক্লাব ঘৰ আহি পাইছোঁহি আৰু কিবা ভয় লাগিছেচোন বুকুখন এনেও মই ভয় কৰোঁ ইনজেকশ্যন ল'বলৈ উপায় নাই ল'ব লাগিব আৰু এহেঁতিও আহি আছে সোমাই লওঁ এখন আমাৰ জুনাই টাউন ক্লাব ঘৰ ইয়াতে ভেকচিন দি থকা হৈছে মানুহ নাই দেই ভাগ্য ভাল মানুহে নাই এয়া টিকেট হ'ল নাই এতিয়া মাৰি লওঁ ভয় লাগিছে হৈ গ'ল অকণমান বহি লৈছোঁ অকণমান বহি ল'ব দিছে তাৰপিছত যামগৈ আৰু এইয়া বৌ বহি লৈছোঁ যাওঁগৈ আৰু বৰষুণ আহিছে ৰিক্সা এখনতে যামগৈ নহ'ব বৰষুণ দি আছে আমি ৰিক্সা এখনত গৈ আছোঁ বেজি অকণমান আছে আৰু বেজি মাৰটো বিষাইছে ক'ব নোৱাৰোঁ ফাৰ্ষ্ট ড'জ মাৰোঁতেতো পূৰা আমাৰ জ্বৰ উঠিলে দুদিন কৰিলোঁ এইবাৰ কি হয় নাজানো আৰু দেই বৰষুণ দি আছে ইয়াতে এতিয়া ৰাংককত নামি দিলোঁ নামি কাগজখন একেবাৰে উলিয়াই কিনি লৈ যাম বুলি ভাবিছোঁ একেবাৰে উলিয়াই কৰি লৈ যাম আৰু তেতিয়া ভাল হ'ব নহ'লে আৰু এবাৰ আহিব লাগে ইয়াত প্ৰমাণ বেজি মাৰা কমপ্লিট হৈ গ'ল আৰু টুৱেল ভেকচিন কমপ্লিট হৈ গ'ল প্ৰমাণো লগত লৈ লৈছোঁ এতিয়া আপত্তি নাই আৰু একেবাৰে কাৰ্ডকে বনাই দিবলৈ কৈছোঁ বনাই দিম কৈছে দাদাজনে হোটেলখনত সোমাইছোঁ পাহিয়ে মিঠাই খাম বুলি কৈছিলে সেইকাৰণে পাহি আৰু হৰিপ্ৰিয়ালৈ মিঠাই দুটা লৈ লওঁ ঘৰ আহি পাইছোঁহি এতিয়া আৰু ঘৰৰ কাপোৰ কানি সলাই লওঁ সলাই চাহকণ খাই লওঁ আৰু মাথাটো কিবা বিষোৱা লাগিছে কি হয় গধূলিলৈকে কি হয় জ্বৰে উঠেনে কি এনে ভয় লাগিছে দেখোন এভৰিৱান এতিয়া সময় হ'ল 7টা এতিয়া গধূলিৰ সাজৰ কাৰণে ৰেডি কৰিবলৈ হ'ল আৰু সময় সেইকাৰণে যাওঁ আৰু এতিয়া পাকঘৰলৈ আৰু আজি মই ভাবিছোঁ গৰৈ মাছৰ পিটিকা বনাম বুলি ভাবিছোঁ জুই জ্বলাই পুৰি বহুত দিন হ'ল এনেকৈ নাই খোৱা সেইকাৰণে ভাবিলোঁ আজি গৰৈ মাছ পুৰি বিলাহী পুৰি পিটিকা বনাম আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ খাই বিৰাট টেষ্টি লাগে যিসকলে খায় সেইসকলেতো জানেই যদি কোনোবা নোখোৱাকৈ আছে প্ৰায় চবেই খাই নহয় জানো এনেকৈ মই খোৱা ধৰণে খাই চাবচোন কেতিয়াবাই খুব ভাল লাগে বহুত টেষ্টি লাগে মুঠতে তেন্তে ব'লক আজি মই মাছ আৰু বিলাহী পুৰি পিটিকা কৰিম এয়া মোৰ গৰৈ মাছকেইটা আৰু এয়া বিলাহীটো এইখিনি মই এতিয়া পুৰি ল'ম অলৰেডি জুই মই ধৰিলোঁ আৰু জুই পুৰিম বিৰাট টেষ্টি লাগে মই বিলাহীটো খৰি কাটি দিম এই খৰিকাডাল মন কৰিবা আকৌ দেই মামৰে ধৰা খৰিকা হ'লে বেয়া হ'ব মই এডাল নতুন হয় সেইকাৰণে এনেকৈ বিলাহীটো পুৰিছোঁ যদি পুৰণা মামৰে ধৰা হ'লে মানে বেয়া হ'ব বেমাৰ হ'ব আৰু এয়া বাঁহৰ মাছ পুৰিবলৈ খৰিকা বনাই লৈছোঁ এইখিনি মই এতিয়া ইয়াতে এনেদৰে দি লওঁ
জীয়াই আছে যে মনত পৰিলে গছত বেঙেনা দুটা লাগি আছিলে ৰাতি ছিঙিবলৈ নাপায় তথাপিও ছিঙিম আৰু আজিৰ কাৰণে যিহেতু গৰৈ মাছৰ লগত বেঙেনা দিলে মানে খাই ভাল লাগে গৰৈ মাছ বিলাহী বেঙেনা মাছ গৰৈ মাছ পোৰা হ'লে মানে খাই আৰু বেছি টেষ্টি লাগে সেইকাৰণে ভাবিলোঁ পটককৈ ছিঙি আনোগৈ অলপ বুঢ়াও হৈছে এইয়া আমাৰ গছৰ বেঙেনা কৃষ্ণ গছতে লাগি আছিলে এইফালে আৰু এটা আছে এইয়া এইয়া কি ধুনীয়া ন এইয়া বেঙেনা দুটা এইকেইটাও এতিয়া জুইত দিমগৈ মোৰ বিলাহী পোৰা হৈ গৈছে এয়া চাওক কোলা কোলাই হৈ গ'ল মানে এঙেঠাত পুৰিলে মানে বেছি ধুনীয়া হয় এয়া মোৰ হৈ গ'ল আৰু এইটো মই এতিয়া ইয়াতে পানীত জুপিয়াই দিম মাছকেইটাও হৈছে আৰু এতিয়া মই এই খৰিকাডালতে বেঙেনাকেইটা দি দিম এয়া মাছ এয়া চাওক খাওঁ খাওঁ লাগিছে নি বাৰু কমেণ্ট কৰি জনাবচোন মোৰ কিন্তু এতিয়াই খাম খাম লাগিছে আৰু দেখি লোভ লাগি গৈছে মোৰ মিষ্টাৰেও খাই খুব ভাল পায় এনেকুৱা পিটিকাবোৰ মই এতিয়া ইয়াতে বেঙেনাকেইটা এনেধৰণে জুইত দি দিম এইখিনি মোৰ সকলোখিনি ৰেডি কৰা হৈ গ'ল এয়া মই গোটা পিঁয়াজ এটা কাটি ল'লোঁ এয়া আদা অকণমান কাটি ল'লোঁ মিহি মিহিকৈ আৰু এয়া জলকীয়া 3টা কাটি লৈছোঁ এয়া নিমখ আৰু এইখিনি বেঙেনা দুটা বিলাহীটো আৰু মাছ দুটা ইয়াতে মই অলপ মিঠাতেল দি দিম ইয়াতে অকণমান মিঠাতেল দি পিটিকি ল'ম মোৰ মানে পিটিকাখিনি ঠিক কৰি লৈ কিনে মোৰ ভাত খাওঁ খাওঁ লাগিছে কিন্তু এতিয়া খাব হোৱা নাই বাৰু এইখিনি মই এতিয়া এনেধৰণৰ পিটিকা কৰি ল'ম মাছখিনি মই মাজৰ কাঁইটডাল গুচাই লৈছোঁ মাথা গুচাই লৈছোঁ খাবলৈ বিৰাট টেষ্টি লাগে আৰু সৰিয়হ শাক বইল কৰিছোঁ বিশেষকৈ বইল শাকবোৰৰ লগত এনেধৰণৰ পিটিকা খাই বেছি ভাল লাগে মানে ভাবিলোঁ সৰিয়হ শাক আছিলে সৰিয়হ শাকখিনিও বইল কৰি ল'লোঁ এতিয়া মোৰ পিটিকা ৰেডি হৈ গ'ল এয়া খাওঁ খাওঁ লাগিছে নে বাৰু আপোনালোকে কোনে কোনে লাইককৈ খাই বাৰু জনাবচোন কমেণ্ট কৰি যিসকলে খায় সেইসকলেতো জানেই ইয়াৰ টেষ্টটো কিমান কমেণ্ট কৰি প্লিজ জনাব হা এইখিনি এতিয়া থৈ দিম ভাত হোৱালৈকে এতিয়া সময় হ'ল 10টা আমি ভাত পানী খাই বৈ আজৰি হ'লোঁ ভিডিঅ'টো কৰিবলৈ খোৱা সময়ত ভিডিঅ'টো কৰিবলৈ পাহৰি থাকিলোঁ ভয় লাগি আছিলে কিজানি জ্বৰ উঠিব নেকি বুলি এতিয়ালৈকে ঠিকে আছোঁ বাৰু কালিলৈকে যদি জ্বৰ উঠে আপোনালোকক জনাম বাৰু গাটো এতিয়ালৈকে ঠিকে আছে বাৰু পাহিকো শুৱাই দিলোঁ এতিয়া মোৰ খুব ভাগৰ লাগিছে সেইকাৰণে ভাবিছোঁ সোনকালে শুই যাওঁ আৰু মোৰ আজিৰ ভিডিঅ'টি চাই যদি ভাল লাগিল তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি দিব পুনৰ লগ পাম অন্য এটি নতুন ভিডিঅ'লৈ আজিলৈ বাই বাই